বেক টু মাই ইউটিউব চেনেল। আজি মই এজনী ছোৱালীৰ কথা ক'ম আৰু ছোৱালীজনীক সকলোৱে চিনিয়ে পায়। এইজনী ছোৱালী কুহি 33 আৰু সেই ছোৱালীজনীক হয়তো সকলোৱে চিনি পায় টিকটকৰ দিনৰ পৰাই। টিকটকতো ভাল ফেমাছ আছিলে আৰু এতিয়াও ইনষ্টাগ্ৰাম হওক ফেচবুক হওক ভাল ফল'য়িং তাইৰ। চ' এজনী মানে মহিলাই তেখেতৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰিছে। চ' মন্তব্যবোৰ ভালকৈ আপোনালোকে চাই লওক। মোক যিসকলে ন্যায় পোৱাত সহায় কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ সদস্যসকলক আৰু বিশেষকৈ বৈকুণ্ঠ প্ৰিন্স পাঠক ডাঙৰীয়া দাদাক মই বহুত ধন্যবাদ জনাইছোঁ মোক ন্যায় পোৱাত সহায় কৰাৰ বাবে। এতিয়া কথা হ'ল ইউটিউবাৰ কুহি 33 পাপৰি কলিতাৰ যিটো নেকি সংগঠনে মোৰ দৰে হাজাৰজনী দুৰ্ভগীয়া নাৰীক ন্যায় পোৱাত সহায় কৰিছে, সেই সংগঠনটোক বেয়াকৈ ক'বলৈ তই ক'ত সাহস পালি? হয়, মানিছোঁ তোৰ বহুতো ফেন ফল'য়িং আছে যিসকলে তোক একেৰাহে ছাপোৰ্ট কৰি আছে। তোক ছাপোৰ্ট কৰি থকা সেই অন্ধভক্তকেইটাক এতিয়া ইয়াতে এটা কথা কৈ দিওঁ, তেখেত হৈছে এজন পুলিচ বিষয়াৰ পত্নী হয় আৰু কুহি এটা কথা আটাইতকৈ ডাঙৰ বেয়া কাম কৰিছে, তেখেতৰ হাজবেণ্ডৰ লগত কোৰ্ট মেৰেজ কৰাৰ কথাও মানে তেখেতক জনাইছে, মানে মহিলাজনীক মানে অলৰেডি সেই মানুহজন কিন্তু বিবাহিত। চ' শুনক আপোনালোকে। কৈছোঁ তোমালোকে যে ভগৱান বুলি যাক পূজা কৰি আছা তাই এজনী কেনেকুৱা চৰিত্ৰহীন মতা পাগলী তোমালোকে গমেই নোপোৱা। মোৰ বেয়াহে লাগিছে তোমালোকে এজনী চৰিত্ৰহীন মতা পাগলীক দেৱীৰ দৰে ধূপ ধূনা জ্বলাই পূজা কৰি আমি বাৰু কেতিয়াও দেৱীৰ দৰে তোমালোকে ধূপ ধূনা নজ্বলাওঁ। আৰু বাইদেউ ইয়াতে এটা কথা কৈ দিওঁ, মই কৈ দিওঁ, মানে বহুত ল'ৰা বা বহুত ছোৱালীয়ে তেখেতসকলৰ দৰে মানুহক মানে কেতিয়াও দেৱীৰ দৰে পূজা নকৰে। মই নকৰোঁ আৰু বহুতে নকৰে। বাৰু কওক আপুনি। তোমালোকে বুজি নাপাবা মই কিমান দুখত আছোঁ। তোমালোকে যেতিয়া গম ইয়াতে এটা কথা কৈ দিওঁ, বাইদেউ এটা কথা কৈছে যে মই কিমান দুখত আছোঁ, তেখেতৰ এটা সন্তান আছে। চ' আমাৰ কিছুমান ল'ৰা মানুহ আছে, হাজবেণ্ড মানে কিছুমান আছে আৰু মানে কিছুমান নতুন কিবা কিবি দেখা পালে মানে নিজৰ ফেমিলিখনক পাহৰি যায়। যিয়ে নহওক বাৰু তেনেকুৱা কৰিব নাপায়। সিধাই পিনে তোমাৰ বাইদেউ বা ভণ্টিৰ লগত মোৰ দৰে হ'ব, তেতিয়াহে তোমালোকে অনুভৱ কৰিব পাৰিবা। আৰু এটা কথা, তোমালোকে যে কমেণ্ট কৰি আছা তাই বহুত ভাল ভাল ভিডিঅ' বনাই মটিভেশ্যন দিয়ে। আৰে তাই দেখাই দিব নেকি ছ'চিয়েল মিডিয়াত তাই যে এজনী চৰিত্ৰহীনা মতা পাগল বুলি? হয়, এজনী ছোৱালী থকা আৰু এগৰাকী পত্নী থকা সুখৰ সংসাৰ এখন ধ্বংস কৰিলে তাইতো এইবিলাক কথা ছ'চিয়েল মিডিয়াত নক'ব। মই অকল পাপৰি কলিতাকে দুখ দিয়া নাই, মোৰ স্বামী সত্যজিৎ বৰাও সমানেই দোষী। মই আপোনালোকক প্ৰমাণ দিছোঁ, ৰ'ব এই কবিৰ ফটো চাওক আপোনালোকে। মোৰ স্বামী সত্যজিৎ বৰাক চুমা খাই আছে কিন্তু তাই মুখখন ঢাকি ষ্টিকাৰ লগাই দিছে। আৰু সকলোৱে ভাবি থকা সেই কুহিজনীৰ কথাই কৈছে বাইদেউজনী, যিজনীক দেখা পাইছে জুবিনদাৰ গীতবোৰত বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু সেইজনী কুহিয়ে এইজন মানে চৰিত্ৰ চাওক। মানে মানুহে ভাবে ধোৱাটোলৈ কৃপাত, কিন্তু এটা কথা ক'ব পাৰি ইয়াতে বহুত বছৰ তেখেতক আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, কোনোদিন কিন্তু হাজবেণ্ডক দেখুওৱা নাই। তেখেতে কেতিয়াবা সিন্দুৰ লৈও ভিডিঅ' চিডিঅ' বনায়, কিবা কিবি বনায়, কিন্তু হাজবেণ্ডক আজিলৈকে দেখুওৱা নাই। কাৰণটো এইটো বালমে কুছ কালা হে। বহুতো ৰেকৰ্ডিঙো আছে তাইৰ লগত কথা পতা। ভিডিঅ'টোৰ শেষত মই ৰেকৰ্ডিংবোৰো শুনিব। আৰু মোৰ ওচৰত প্ৰমাণ আছে, এইটো পেন ড্ৰাইভ চাওক, ইয়াতে সকলোবোৰ প্ৰমাণ আছে। মই SP ছাৰৰ তাতে দি থৈ আহিছোঁ সকলো প্ৰমাণ পাপৰি কলিতাৰ ওপৰত ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে। মোৰ ক'বলৈ ভাষাই নাইকিয়া হৈ গৈছে। এই কবিৰ ফটো চাওক, এতিয়া তেওঁ গ'ল্ড ব্লাডাৰ ব্ৰাছ হৈ গৈছিল তেতিয়া মৰা ফটো। তই যদি মতা হয় ওলাই আহ, কিয় পলাই আছ তই? মই এনেও জানো তোক যে পাপৰি কলিতাই লুকুৱাই ৰাখিছে। ক'ত পলাই হাৰিবি, এদিনটো তই ওলাবই লাগিব। কুহি 33 পাপৰি কলিতা অফিচিয়েল, তোক কৈছোঁ তোৰ যদি সাহস আছে বা দম আছে। ইয়াতে এটা কথা কওঁ, এজনী মহিলাৰ হাজবেণ্ডজন যেতিয়া বেলেগ পুৰুষলৈ মন মেলিব, সেই মহিলাজনীৰ হয়তো জীয়াই থকাৰ কিমান কষ্ট হয় বা কেনেকৈ মানে জীৱনটোৰ লগত যুঁজি আছে হয়তো এই বাইদেউজনী ভালকৈ বুজি পাইছে। তাৰপিছত বিজুমণি বৰা বুলি তেখেতে হয়তো ভালকৈ বুজি পাইছে। এতিয়া কথাটো হ'ল, এতিয়া ৰেকৰ্ডিংটো শুনাৰ আমাৰ দৰকাৰ সকলো ৰাইজে। তই লখিমপুৰ তুমি শুনাচোন কথা এটা। ৰেকৰ্ডিংটো শুনক। কোৱা, মই ভালকৈ পাতিম দেই কথাখিনি আজি।
নাই কথাটো কি ৰ'বা মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলো দেই ঘৰৰ মানুহবিলাকৰ লগত নাই মই তোমাৰ লগত কথা পতাৰ কাৰণে একেবাৰে ইচ্ছুক নহয় কেলে ইচ্ছুক নহয় পাতিব লাগিব চোৱা তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনীৰ পৰা তুমি মোৰ ছোৱালীজনীক কুহি কিমান তললৈ নামিব পাৰে চাওক মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে অঁতৰাই লৈ গৈছা বাৰু কোৱাচোন কোনে কৈছে এইটো কথা মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে না খবৰ এটা আজি জ্বৰ হৈছে কিবা হৈছে তুমিতো অন্ততঃ বুজাব পাৰা তাইক ন তাই তোমাৰ লগত কথা পাতে তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে নাই ছোৱালীজনী মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈ দিছিলো নহয় তাৰ পাছত মই তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে সি যদি ভুল কৰিছে তুমি তাৰ পৰাতো আঁতৰিব কৰিছো গতিকে এতিয়া তোমাৰ মানুহজন কিবা মানুহজন এইবিলাক কথা লৈ পেলাই মোক ফোন নকৰিবা তুমি কোৰ্ট মেৰেজ কৰিছা তোমাৰ কোৰ্ট মেৰেজ পৰ্যন্ত কৰিছে তাই নাই তুমি কেলে মিছা কথা কৈছা বিয়া হোৱা মানুহ এজনৰ লগত নাই কৰা তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা তোমালোকৰ ঘৰৰ মানুহ খালি কি টকাৰ লগত মানে আজিৰ যুগত মানে খালি টকা তুমি ঘৰৰ মানুহক আকৌচোন এনেখিনি গোটেইখিনি মানুহৰ লগতে চোন আমাৰ মাইনে চোন কথা পাতিছে কোৰ্ট মেৰেজ তুমি নাই হোৱা তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা কিমান দুখত কৈছে চাওকচোন মানুহ হয় ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা তোমাৰ উদ্দেশ্য মোক ফোন কৰিছো উদ্দেশ্য বিচাৰে আৰু তাই তুমি থাকা মেলা কুহিয়ে এজন মহিলাৰ পৰা এজন হাজবেণ্ডক কাঢ়ি নিছে তাৰপিছত আকৌ কৈছে যে মোক কি উদ্দেশ্য লৈ তুমি ফোন কৰিছা তো ভাবি চাওক তেওঁ কিমান তললৈ নামিব পাৰিছে আৰু শুনক কৰা কি কৰা নকৰা এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা মই এইবিলাক মানি লৈছো কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে তুমি মোৰ মানুহজনলৈ আহিবা নেকি বিয়া কৰাম বুলি নহয় আমি হলোৱে আকৌ বিয়া নাই হোৱা তোমালোকে বিয়া হোৱা নাই বিয়া হ'লে বোলে দিছে প্ৰমাণ দেখুৱা বিয়া হলা যদি তুমি ইমান এজনী মাইকী মানুহ ইমান অন্তৰ তুমিও এজনী মাইকী মানুহ তুমি এজনী জীয়ৰী ছোৱালী হয় এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহ তুমি ইমান আহিব বিচাৰিছানে তুমি যে কৈছা মই ভালকে কথা পাতিবলৈ ফোন কৰিছো সেইটো কথা কোৱা ইমান তৰ্ক মই তৰ্ক বিতৰ্ক নাই মই ভালকে কৈছো তোমালোকৰ বিয়া আইনগতভাৱে বা কিবা কৈছে মই কি বিচাৰিছো মই বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে আমি তিনিটাই থাকো তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা যদি কিবা বুজা পৰামৰ্শ হব লাগে চাৰিটাই কথা পাতি বহি ল'ম ভালকে বহি কথা পাতিম এনেকেও যদি তুমি নহয় অন্ততঃ কি মোৰ মানুহজনে মোৰ নামত লোৱা মাটিখিনিও যদি বেলেগৰ নামলে যদি সঁচা বুলি মানি তোমাৰ চিয়া নামিখিনি আমি সঁচা বুলি মানি লৈছিলো তুমি তাত সোমাবই নালাগে মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা তুমি এজনী জীয়ৰী ছোৱালী তুমিতো বেলেগ মানুহ ৰবা তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা ৰেণ্ডিৰ লগত কিয় কথা পাতিব দিছা সি আজিলৈকে ৰেণ্ডিগিৰি কৰি মোক এক পইচাও দিয়া নাই তুমি যদি হোটেলত থাকা কৰবাত থাকাকে গৈ মোৰ মানুহ মইতো অথচ গম নাপাওঁ আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে গোটেই নবৌহঁতেও দেখিছে সেইবিলাক তুমি কিয় মই বেয়া নাপাওঁ নহয় মই তই নিজে মানুহজন বুলি সেনেকে নিদিয়ে ন আমিও চোন মাইনাও চোন মোক বহুত মৰম কৰে মোক তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা সেইবিলাকতো এজনী জনা বুজা মানে তেতিয়াহ'লে পৃথিৱীৰ মানুহে সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে জ্বৰ হৈ আছে তাক কোৱা যে জ্বৰ হৈ আছে মই কৈ পেলাই তুমি ইয়াতে এটা কথা কওঁ কুহিক বহুতে মানুহে ভাবি আছিল চাগে মানে বহুত ভাল মানে ছোৱালীজনী মানে বহুত ভাল ভিডিঅ' কেইটামান এডভাইচ দিয়ে যে কৰা বহুতে ভাবি আছিল যে এইজনী বহুত ভাল কিবা কিবি কিন্তু তাইৰ সঁচা স্বৰূপ দেখা পালে আপোনালোকে ৰেণ্ডি বুলি কৈছে
বেলেগ নকওঁ আৰু যেতিয়া সি হস্পিটেলত আছিলে হস্পিটেলত থাকোঁতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা আজিৰ পিছত সেই মানুহজনক তোমাক মই বটালো আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা বেয়া পথে নচলাবা শুনি লোৱা তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা কিবা উলিওৱা ইনভেষ্টিং তোমাৰতো বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে গতিকে অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা ফোন এটা মেছেজ মই নাই কৰা যদি কেনেকে মোৰ মানুহজনে কৈছে কেনেকে তুমি হোটেলত থাকা দুইটা লগ হৈ হোটেলত থাকা আৰু ৰঙিয়াত কেনেকে ৰঙিয়াত অধিৱেশন কেনেকে মই যোৱা নাই ভাই তুমি 100 বাৰ মিছা কথা নকবা সিহঁতৰ বায়েকহেঁতে চকু প্ৰমাণ যে তুমি মোৰ প্ৰমাণ দিছো সেই ৰিলছটোত মোৰ মাইনাক মাত মই আজি 12 বছৰ ভাল পাই বিয়া পাতি ৰখা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ 12 বছৰ ভগৱানৰ সাক্ষী আছে সেই সঁচা কথা মানে 5 বছৰ পৰা তাইও ভাল পাইছে মাইনা মাতে হয় চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন আৰু যি নেকি মানুহজনে মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হয়তো যদি তোমাৰ যদি গালি পাই যদি একো কানেকশ্যনে নাই কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো দেখিলে এতিয়া কথা হ'ল কুহিক অসমৰ প্ৰতিজন মানুহে বৰ বেছি ভাল পায় বা ভাল পাইছিলে কিন্তু এনেকুৱা যে দাগি আছে তাইৰ আজিলৈকে হয়তো বহু মানুহে গম নাপায় মানুহৰ এজনী মহিলা মানুহে বিয়া হোৱাৰ পিছত সেই হাজবেণ্ডজনক মানে সকলো ভাবি কিনে আহি যায় সেই মানুহজনৰ লগত আৰু সেই মানুহজনক যেতিয়া এজনী ছোৱালীয়ে কাঢ়ি নিয়াৰ চেষ্টা কৰিব সেই ৱাইফজনে কেনেকৈ জীয়াই থাকিব কওকচোন বা কিমান কষ্টত থাকিব পাৰে বৰঞ্চ এজনী ছোৱালীও আছে তেখেতৰ তাৰপিছতো কুহি মানে তেখেতৰ হাজবেণ্ডৰ লগত লিলিমাই লগতে কোৰ্ট মেৰেজৰ দৰে কিছুমান কৈছে এতিয়া মই ইয়াতে মই কাকো দুখ দিবলৈ নাযাওঁ কাৰণ আজিকালি হাত দীঘল মানুহৰ এইবিলাক বেলেগ যিয়ে নহওক এতিয়া হয়তো কুহিক চিনি পোৱাৰ বাকী নাই অসমবাসীৰ কম লাজৰ কথা হোৱা নাই এইটো সেইটোৱে আৰু আপোনালোকে কি বুজিলে কি দেখিলে কুহিক লৈ এটা কমেণ্ট কৰিব